তোমাৰ হাততে হাত থৈ উমলি থাকিম আকাশত। Hello everyone, welcome back to my channel. নমস্কাৰ, মই দীপশী আপোনালোকক আছামিজ ব্লগাৰ ডিজিৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এটা খুবেই দুখ লগা খবৰ। আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস মাত্ৰ 27 বছৰ বয়সতে আজি তেওঁ চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। কিশোৰ দাসৰ মৃত্যুৰ খবৰটো পাই সকলোৱে মৰ্মাহত হৈ পৰিছে। মই নিজেও তেওঁৰ এগৰাকী অনুৰাগী, গতিকে বহুত বেছি দুখ লাগিছে। কাৰণ ভাবিছিলোঁ, মনত ভয় আছিলে যদিও তথাপিতো আশা আছিল যে এদিন আপোনালোকক হয়তো ক'ব পাৰিম কিশোৰ দাস সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিল। কিন্তু আমাৰ সেয়া সপোন পূৰা নহ'ল আৰু অলৰেডি সকলোতে এই খবৰটো ভাইৰেল হৈ পৰিছে। কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত তেওঁ হাৰ মানিলে। কিশোৰ দাসৰ পৰিয়ালবৰ্গৰ লগতে তেওঁৰ অনুৰাগী সকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আপোনালোকে খবৰটো পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ বহুতেই আশা কৰি আছিলে তেওঁ সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহিব বুলি। কিন্তু আজি এই খবৰটোৱে আমাক সম্পূৰ্ণৰূপে হতাশ কৰিলে। ধন্যবাদ।